Hello guys, what is up? It's me Jintu and welcome back to my YouTube channel. So guys, আজি vlogটো টাইটেল আৰু থাম্বনেল চাই নিশ্চয় গম পাইছে মানে ঘুৰা ফুৰা ব্লগ নহয়। সো আজি মানে মই বিশেষ একজন মানুহক লগ ধৰিব যাম। কথাটো হ'ল মই মানে এতিয়া শুই আছিলোঁ মানে দুপৰীয়া ভাত চাত খাই শুই আছিলোঁ মানে 6টা মান বজাত মোৰ তাতে এটা ফোন আহিল মানে এতিয়া 6টা বাজে 5 মিনিট মান আগতে মোৰ এটা ফোন আহিল মইতো শুই আছোঁ ফোন আহি ফোনটো কোনে কৰে চাওঁ নিতুলদাই ফোন কৰিছে মই মানে একদম হেৰি হৈ গৈছোঁ নিতুলদাই কিয় ফোন কৰিল যোনে নাজানে কৈ দিওঁ নিতুলদা হ'ল এজন প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ তাৰপিছত ৰাইডাৰ এজন মানে বাক্সা ডিষ্ট্ৰিক্টৰ সকলোতকৈ ডাঙৰ ৰাইডাৰ ইউটিউব চেনেলো আছে নিতুলদাৰ চ' সি মোক মানে ফোন কৰিল এতিয়া 5 মিনিট মান আগতে ফোন কৰিল চ' মোক ফোন কৰি ক'ল কি যে জিন্তু ক'ত আছা মই ক'লোঁ ঘৰতে আছোঁ চ' তাৰ আগতে এবাৰ মাত্ৰ লগ পাইছোঁ বৰপেটাৰ হোলীত লগ পাইছোঁ কিন্তু নিতুলদাৰ সেইটো মনত নাই যে মোৰ মনত আছে মই লগ পাইছোঁ চ' এনেই মেছেজ হৈ থাকে মানে কথা চথা পাতি থাকোঁ মাজে মাজে তাৰপিছত মোক মোৰ মানে ঘৰটো চিনি নাপায় এনেই ইয়াতে কাটাজাৰত বুলি জানে কিন্তু ঘৰটো চিনি নাপায় তাৰপিছত মোক ক'ল কি যে ৰাস্তাত অলপ থিয় হৈ থাক মই যাই আছোঁ এনেকৈ ক'ল পিছত মই ৰাস্তাত যাই থিয় হৈ আছোঁ তাৰপিছত কি হ'ল চাওঁ তো গাইছ ইয়াতে ৰখি আছোঁ ইফালেদি নিতুলদা আহি আছে তাৰ পৰা চ' ইফালেদি আহি আছে পাবই আৰু বেছি টাইম নাই মই এতিয়া থিয় হৈ আছোঁ ৰ'ব তো গাইছ ইয়াত কাক লগ পাই গ'লোঁ এইটো হেল্ল' কি খবৰ নিতুলদা আছোঁ মই মানে এতিয়া অলপ সন্ধিয়া হ'ল চৰ্বকৰ পিনে গৈ আছোঁ আৰু ইয়াক ছাপোৰ্ট কৰিব ভিডিঅ' বনাই আছে ভাল ময়ো বনাই আছোঁ সকলোকে ছাপোৰ্ট কৰক আৰু নিতুলদাৰ চেনেলটো চবেই চাব নিতুল নিতুল দাস দাস বুলি আছে আৰু মানে এনে হোৱাটছএপত এনে মেছেজ কথা কৰি বতৰা হৈ থাকে কিন্তু লগ পোৱা নাছিলোঁ আজি লগ পাই ভাল লাগিল ময়ে ক'লোঁ বোলো ইপিনে গৈ আছোঁ লগ কৰোঁ মানে মেছেজটো কৰি দিলোঁ এতিয়া গৈ থাকোঁ আৰু ময়ো যাই থাকোঁ সন্ধিয়া হৈছে ভাল লাগিল ঠিক আছে আজি ঘৰত মাতিছোঁ ঘৰত গ'লে নাযায় আজি ভাই নোৱাৰোঁ যাব বেলেগ দিনা যাম চিয়'ৰ এই ভিডিঅ'ত কৈ থ'লোঁ বেলেগ দিনা যাম ঠিক আছে তো গাইছ এইখন চাব পাৰে নিতুলদাৰ নতুন বাইকখন ডমিনাৰ 400 নতুনকৈ কিনছে তো গাইছ এতিয়া নিতুলদা গুচি গ'ল মই ঘৰত যাওঁ মানে চৰভোগত কাৰোবাৰ বাৰ্থডে খাব যায় আছে মানে নিতুলদাৰ বন্ধুৰ চ' সেইকাৰণে আজি ঘৰত নোসোমাম বেলেগ দিন সোমাম বুলি কৈছে চ' আজিৰ ভিডিঅ'টো এইখিনি আছিল বেছি দীঘল নহ'ল মানে এনেই লগ কৰিব গ'লোঁ আপোনালোকক দেখালোঁ আৰু মানে মেমৰি হিচাপে থাকি যাব এতিয়া আপোনালোকে ক'ব যে লগ ধৰিব ইচ্ছা থাকো দেখাব লাগে নেকি তে দেখাইছোঁ আৰু এনেই আজিৰ ভিডিঅ'টো এইখিনি It's the sound of soul in me.